এই যে আপোনালোকে যে দেখা পায় যে কেতিয়াবা হৰিদ্বাৰ ষ্টেচনত যে এই মূৰ্তিটো এইটোৱে হ'ল সেইটো মূৰ্তি বাবা। এই হৰ হৰ মহাদেৱ। हर हर महादेव। बोलो शिव जी पार्वती की जय, गंगा मैया की जय। कितने की? 20 रुपए। তো ফাইনালি গাইছ আমি হৰিদ্বাৰ পাই গ'লোঁ আৰু হৰিদ্বাৰৰ পৰা আমি এতিয়া যাম চনপ্ৰয়াগ। এতিয়া ৰাতিপুৱা বাজিল 4-5টা বাজিল। তো আমি যাব লাগে এতিয়া সোনকালে পাই গ'লোঁ ভালেই হ'ল। তো আমি এতিয়া যাম চনপ্ৰয়াগলৈ যাম। আপোনালোকে ভিডিঅ' চাই থাকিব। তো গাইছ কেদাৰনাথৰ ছেকেণ্ড এপিছ'ড আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে এইটো চিৰিজটো ভালকৈ চাই থাকিব, সম্পূৰ্ণকৈ চাই থাকিব, তাত গম পাব কি হয় কি নহয়। তো বলক আমি অলপমান নাস্তা কৰোঁ। নাস্তা কৰি কিনে আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আৰু গাইছ এইখনে হয় হৰিদ্বাৰ। এইটো হৰিদ্বাৰ বাছ ষ্টেণ্ড। এনেকৈ বাছত যাব পাৰি। এইখনে হয় সেই হৰিদ্বাৰ। আৰু আমি ইয়াতে আৰু খাই লৈ কিনে আমি যাত্ৰা আৰম্ভ কৰিম চনপ্ৰয়াগলৈকে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। কিবা এটা কামৰ কাৰণে আমি হৰিদ্বাৰ ষ্টেচন আহিলোঁ। তো হৰিদ্বাৰ ষ্টেচন আহি কিনে এটা বহুত ভাল বস্তু দেখা পালোঁ। আপোনালোকে চাই গম পাব কি বস্তুৰ কথা কৈছোঁ। এই যে আপোনালোকে যে দেখা পায় যে কেতিয়াবা হৰিদ্বাৰ ষ্টেচনত যে এই মূৰ্তিটো এইটোৱে হ'ল সেইটো মূৰ্তি বাবা ভোলেনাথৰ মূৰ্তি। বাবা ভোলেনাথে সকলোৰে মংগল কৰক। হৰ হৰ মহাদেৱ, জয় শ্ৰী কেদাৰ। हर हर महादेव। हर हर महादेव। बोलो शिव जी पार्वती की जय, गंगा मैया की जय। कितने की? 20 रुपए। बाप रे, तो दिल में लगा। मरचुनी में तो निमुना नहीं छोड़ा बात। क्यों आजा? खट्टू मिट्टू। তো কিবা এটা জেগা আহি পালোঁ আমি। কি আহি পালোঁ ভালদৰে বুজি পোৱা নাই, গম পোৱা নাই জেগাটোৰ নাম কি হয়। বাট খাবৰ কাৰণে বাছখন ৰখাই দিলে, কিন্তু ভোক চোক নাই, একো নাখাওঁ আমি। মই আৰু এজন লগৰ ল'ৰা আছে, নাখাওঁ। লগৰ মানে একদম লগৰ নহয় আৰু এই লগ পাইছোঁ বাছতে, অসমৰে হয়। তো নাখাওঁ আমি দুটা, একদম খাব ইচ্ছা নাই। বাকী জেগাটো চাওক, জাগা ক'ব লাগিব কিন্তু নাম্বাৰ 1 জাগা চাওক গাইছ। আৰু এইটোৱে হয় চনপ্ৰয়াগ। এইটো চনপ্ৰয়াগৰ এইবিলাক হোটেল হয়। কোনোবা যদি আহে ইয়াতে হোটেলত থাকিব পাৰে, হোটেল এভেইলেবল থাকে ইয়াতে। বুক কৰাৰ কোনো প্ৰয়োজন নাই। অনলাইন বুক কৰিলে 50% বেছি লৈ লয় একচুৱেলি। এইবিলাক চব এভেইলেবল আছে, তো আপোনালোকে আহিলে ইয়াৰ দ্বাৰাই ল'ব পাৰে। আৰু এতিয়া আহি গ'লোঁ ৰেজিষ্ট্ৰেশ্যনটো চেক কৰিব, মানে ভেৰিফাই কৰে ৰেজিষ্ট্ৰেশ্যন, যোনটো আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ন কেদাৰনাথ যাবৰ কাৰণে, তাত ইয়াত ভেৰিফাই কৰে। ইয়াত আহি গ'লোঁ, ইয়াতে ভেৰিফাই কৰিব, তাৰপাছত আমি যাব পাৰিম, নহ'লে বা যাব নিদিয়ে। চাওক ইমান ধুনীয়া জেগা, অ' মাই গড। সপোন সঁচা হ'ব গৈ আছে গাইছ, সঁচাই বহুত ভাবিলে কিবা লাগি যায়। ক'ত আছিলোঁ, ক'ৰ পৰা ক'ত আহি গ'লোঁ চাওক, অ' মাই গড।
এইটো আপোনালোকে যিটো দেখা পাই আছে সেইটো ৰুদ্ৰাক্ষৰ ফল হয় মোৰো দেখা পোৱা নাছিলে আগতে আপোনালোকে দেখা পাইছে নে কমেণ্ট কৰি জনাবচোন এইটোৱে হ'ল ৰুদ্ৰাক্ষৰ ফল এখন কি বা দলং গৌৰীকুণ্ডৰ দলং চাগে और ये है गौरीकुंड का नज़ारा देखिए आप लोग ओह माय गॉड एक तो चल लगे क्या मन शांति पाई गलो जेन इमान दिन सपन इतना जस्ट 16 किलोमीटर डिस्टेंस 16 नय एक्चुअली 16 के अलग बेसि है 22-23 मान हो जाए जे नहक এটা मन शांति पालो जय श्री केदार हर हर महादेव ये गौरीकुंड पालो इतना आज राति थकिम होटेলত गौरीकुंडत चाओ केनेকুৱা ধৰণৰ হোটেল পাওঁ আপোনালোকক দেখাম ডাইৰেক্ট হোটেলটো দেখাম হোটেল ৰুমত গৈ কিনে আপোনালোকক কথা পাতিম আৰু এনেকৈ উঠি যাব লাগিব বোলে ধৰক এতিয়া বৰ্তমান ৰুমত আছোঁ মই আৰু 8:30 বাজি গ'ল আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম কাৰণ বহুত ভাগৰ লাগিছে এতিয়া শুই দিম ৰাতিপুৱা আৰু সোনকালে 2টাতে উঠি কিনে গা চা ধুই কিনে যাব লাগিব চেকিং কৰিব লাগিব কেদাৰনাথলৈ চ' ভিডিঅ'টো কেনে পালে জনাব আৰু যদি কিবা ভুল হয় আপোনালোকে বেয়া নহ'ব কাৰণ অকলে এইখিনি ধেমালি নহয় যে অকলে ভিডিঅ'বোৰ বনোৱা একদম পচিবল নহয় চ' আপোনালোকে ছাপোৰ্ট কৰিব মোক আৰু আগলৈকে ভাল ভিডিঅ' আনি যাম তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ছেকেণ্ড এপিছড 3rd নম্বৰ এপিছড কাইলৈকে লগ পাম তেতিয়ালৈকে বাই বাই টাটা জয় আই অসম